না আপোনাৰ গাঁৱত নাম কি আছে? ওৰাং বস্তি। ওৰাং বস্তি। এইটো চুৰ কৰা ল'ৰা ক'ৰ হয়? সেইটো ওৰাং বস্তিৰে হয়। আপোনাৰ বস্তি নহয়? এতিয়াতো চুৰ কৰা ল'ৰাক আপুনি কি ক'ব? কি ক'ব মানে এইটো চোৰকটো এনেকৈ মাপ নহ'ব আৰু চোৰটো চোৰে হ'ব। আৰু আগতো সিহঁতি এটা গৰু কাটি খাই দিলে আৰু এতিয়াও মানে এটা গৰু ধৰা পৰিলে আৰু আগতো চাগে কৰিছে। সেইটো বহুত গৰু হেৰাই আছে। তো সেইটো কাৰণে আমি মানে থানাত খবৰ কৰি পিনি আৰু আমি চমজাই দিছোঁ। গৰু চুৰ কৰা ল'ৰাৰ নামটো কি আছে? টেটেং আছে আৰু ৰাম। দুজন? দুজনো আপোনাৰ গাঁৱত মানুহে হয়? একজনটো আমাৰ গাঁৱৰ নহয়, মানে এতিয়ালৈকেতো এইটো হেৰি হোৱা নাই। আমি দুজনকে পাইছোঁ, দুজনক দি দিছোঁ। কেইজন আছে? এনেই 3জন বুলি গম পাইছোঁ, কিন্তু এতিয়া আমি ধৰিব পৰা নাই। দুজনে আমি ধৰা পৰিছে, দুজনক মানে গৰুটো ক'ৰ পৰা চুৰ কৰি নিছে? গৰুটো আমাৰ এইটো চতিয়ানা। কেনেকৈ ধৰা পৰিছে? মানে সিহঁতি ৰাতি লৈ আনিছে নেকি গৰুটো, এনেকুৱা কৈছে আৰু ৰাতি লৈ আনিছে বোলে তাৰ পৰা। কালি ৰাতি? এতিয়া এইটো তেনেকৈ গৰুটোতো নাই নহয়, যেতিয়া ক'ৰ পৰা পালি কি কথা এনেকৈ সোধোতে সোধপোছ কৰোঁতে আৰু এইটো কথাটো ওলাই পৰিছে। মানে তাহাঁতৰ ঘৰততো তেনেকৈ গৰু নাই, আমি সদায় চাই থাকোঁ, তেতিয়া সুধিছোঁ গৰুটো ক'ত পালে। এতিয়াতো থানা চমজাই দিলে, এইটো কেছ দি দিব। গৰু মালিকবিলাক কেছ দি দিম কৈছে। আপোনাৰ নাম জনাব নেকি? মোৰ নাম ভগৱান ওৰাং। গুদাম গাঁও। আপোনাৰ গাঁৱতো ক'ত? মোৰ এইটো 2 নং চতিয়ানা লুঙুপতেৰণ গাঁও। জয়ৰাম ৰবিয়াছ মানে লুঙুপতেৰণ আৰু প্ৰথমটো গাঁও বুঢ়া আছিলে না আমাৰ লুঙুপতেৰণ। তেতিয়াতো আৰু জয়ৰাম ৰবিয়াছটো VDP ছেক্ৰেটাৰী আছিলে। আপোনাৰ গাঁৱত মানুহে চুৰ কৰিছে নেকি? মোৰ গাঁৱৰ মানুহ নহয়, এইটো ওৰাং বস্তি। এতিয়া আপুনি কি ক'ব? এতিয়া আপুনি গৰুটো পালে, তেতিয়া চুৰ কৰা মানুহ আপুনি কি ক'ব বিচাৰিছে? এইটো তাক থানাত আনিছে, থানাত আনি এতিয়া ছাৰে সিহঁতে কি কৰে দেই। ইয়াৰ পৰা ৰেহাই দিবনে নে জীয়া পঠাবনে? এইটো বিষয়ে কি ক'ব? ৰেহাইটো দিব নালাগে মোৰ পচন্দ মতে। তাৰমানে সিহঁতে বহুত কৰিলে এনেকুৱাবিলাক আগত, বহুত কৰিছে কাৰণে এতিয়াতো চবটো আহি এক জেগাত গোট খাই গ'ল না। কেইজন আছে সিহঁতৰ? সিহঁতে বোলে 3জন আছে, দুজন ধৰা খাইছে আৰু একজনটো পলালে। পোলাওটো কোন হয়? এইটো মইতো কেনেকৈ জানো ছাৰ, এতিয়া এইকেইটাক সুধিলেহে গম পাবি। সেইটো ধৰাটো কেনেকৈ পৰিছে? ধৰা মানে মইতো বিচাৰি আমনি হৈ গৈছোঁ। তেতিয়া আৰু সেইটো আমাৰ এই মিথুন তাত নামঘৰত মন্দিৰত মানে চাকি দি দিলোঁ। তেতিয়া তাৰ পৰা দিয়াৰ পিছত মানে কি হ'ল বস্তুটো মানে সি ক'লে যে আপুনি এটা কাম কৰক, যে বস্তুটো এইটো মুখত যাওক দেই, এইটো মুখত যাওক সেই পাবি দেই। তেনেকুৱা গৈ মানে বিচাৰি সেইটো পালোঁ। কেতিয়া পাইছে গৰুটো? হেৰি যোৰহাটত পোৱাটো ধৰাটো এইটো মঙলবাৰ না সেইটো মঙলবাৰ দেই। তো পোৱাটো মানে মই আজি কেইদিন হৈছে? 11 দিন হৈছে। কি দিন পালোঁ মই? দেওবাৰে পাইছোঁ। যোৱা সপ্তাহ? আজি সেই যোৱা সপ্তাহ। সিহঁতি মানে ক'লে যে আমাৰ ইয়াতো মানুহকেইটা মানে ধৰ কি কোৱা নিচিনা সদায়তো নাথাকে, যে সিহঁতি মানে দেওবাৰ দিন হ'লে মানে চবকেইটা থাকিব আৰু দেওবাৰ দিনহে আলোচনা কৰিব লাগিব, সেইদিনাহে তই গৰু পাবি এনেকুৱা। ৰবি মাঝি আৰু গাঁৱত মোক মাতে ঢেবৰা মাঝি। ঠিক আছে।